খবৰ? মই সুমীৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসমৰ সুমীৰ আন এটি ভিডিঅ' লৈ আশা কৰোঁ চাই থাকিবলৈ ভাল পাব আৰু কেনে পাই জনাব কমেণ্ট কৰি আৰু লগতে লাইক শ্বেয়াৰো কৰি দিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এতিয়া সময় হৈছে 8টা। চাহ খালোঁ আৰু এতিয়া ৰুটি খাম আৰু তেনেকৈ দিনটো কি কৰিম আৰু দেখুৱাম আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আৰু আজি দেখুৱাম মই মোৰ হাজবেণ্ডে মোক কি গিফ্ট দিছিলে, মানে এটা বহুত স্পেচিয়েল গিফ্ট হয়, গিফ্টটো বহুত দিছিলে। তাৰ ভিতৰত এটা গিফ্ট দেখুৱাম বাৰু, চাই থাকক ভিডিঅ'টো, ঠিক আছে। মোৰ ধনটো কি খাই আছে? কি খাই আছা তুমি? ভালকৈ খোৱা, ভালকৈ খোৱা। এয়া ছজিনাৰ পাত, আজি মই খাৰ দি খাম। আপোনালোকে কেনেকৈ জনাব। এয়া জলকীয়া কৰি আছে গৰম দিছোঁ আৰু এতিয়া বনোৱা হৈছে। মই ইয়াতে অকণমান আগতে ভাজি বনাইছিলোঁ তো অকণমান মানে দাগ হৈছে, ক'লা ক'লা পৰিছে। এনেই ভালকৈ ধুই পেলাই এতিয়া মানে তেনেকৈ মানে এতিয়া আগত তেলটো গৰম হৈছে, ইয়াতে দিম নহৰু আৰু এইটো অকণমান ৰঙচুৱা হ'লে তাৰপিছত দি দিম এয়া ছজিনাৰ পাতখিনি আৰু পিঠাগুড়ি, তাৰপিছত আৰু নহৰু আদা আৰু জলকীয়া পেষ্ট কৰি পেলাই ঢালি দিম। ৰঙচুৱা হৈছে, এতিয়া ছজিনা পাতখিনি দি ল'ম। পেষ্ট বনাই লৈছোঁ। ইয়াতে আদা, নহৰু আৰু জলকীয়া আছে, চাউলৰ গুড়ি আৰু ইয়াতে এইখিনি দি দিম। এতিয়া মই ইয়াতে দি ল'ম প্ৰয়োজন অনুসৰি নিমখ, হালধি গুড়ি, প্ৰায় হৈ গ'ল। এতিয়া দি দিম পানী, দি ল'ম অকণমান ফুটুৱা আহিলে পেষ্ট কৰি লোৱা পিঠাগুড়ি সেইখিনি দি ল'ম, দি অকণমান উতল আহিলে পিছত খাৰখিনি দি উতলিব দিম ভালকৈ। এতিয়া দি দিম এয়া পেষ্ট কৰি লোৱা পিঠাগুড়িখিনি। এয়া মোৰ খাৰখিনি উতলিব ধৰিছে, এতিয়া দি দিম পিঠাগুড়ি দিছোঁ, কি যে কৈ পাওঁ। আৰু এতিয়া দিম কলপাতৰ ভীমকলৰ পাতৰ সেয়া মা পুৰি থৈ দিছে আৰু এইখিনি দি দিম, অকণমান দি দিম। ৰসখিনি ইমান গাঢ়কৈ উলিয়াইছে, এতিয়া দি ল'ম বাৰু, অকণমান দি ল'ম। কি ধুনীয়া কালাৰ আহিব। লাইটটো অন কৰিবলৈ পাহৰি গৈছোঁ, সেইকাৰণে ছজিনা পাতখিনি গোটা গোটা, সেইকাৰণে এইটো জলদি অকণমান ঘুটি দিম। তাৰপিছত এয়া উতল আহিলে নমাই থ'ম। তো আপোনালোকে ট্ৰাই কৰিব। আমাৰ যিহেতু আমি গাঁৱলীয়া ন, গাঁৱলীয়া মানে গাঁৱত থাকোঁ, সেই গাঁৱৰ মানুহবোৰে খাই বহুত ভাল পায়। গাঁৱলীয়া বুলি নহয়, মানে বহুতেই ভাল পায় খাই ছজিনা পাতৰ খাৰ দিয়া। তো যিসকলে খোৱা নাই খাই চাব, এনেদৰে বহুত টেষ্টি হয় খাবলৈ। মানে একো নাথাকিলেও এইটো দি মানে গৰম গৰম ভাতৰ লগত ছজিনা পাতৰ খাৰ খাই মানে খাই থাকিব মন যায়, খাই থাকিব মন যায়। ইয়াতে ঢালি থৈ দিম, যিহেতু আৰু খাব লাগিব ন। এতিয়া হৈ গ'ল খাৰ,
আৰু এতিয়া মই খাম গৰম গৰম, বহুত ভাল লাগে খাই। আপোনালোকেও বনাই চাব কেনেকুৱা পায় ঘৰত, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তাৰপৰা ভাত পানী খালোঁ, আৰু আজিৰ খাৰ ৰেচিপিটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। মানে মই খাৰো বিৰাট ভাল পাওঁ, কচু খাৰ মানে যিমান বস্তু আছে চব খাৰ খাই মই ভাল পাওঁ। আৰু সকলোৱে খাই ভাল পায় চাগে, কিছুমানে ভাল নাপাব পাৰে। আজিকালি ভাল পায়, কমেণ্ট কৰি জনাব কেনেকুৱা পায় আৰু কেনেকৈ বনায়। মানে সকলোৰে বনোৱা পদ্ধতিটো অকণমান বেলেগ বেলেগ হয় ন। মই এনেকৈ বনাওঁ, আজি অলপ বেলেগকৈ বনাইছোঁ মই, আৰু বেলেগ কিবা মানে বেলেগ কিবাকৈ বনাওঁ আৰু। তাৰপিছত আৰু এতিয়া দেখুৱাব লৈছোঁ মোৰ হাজবেণ্ডে দিয়া গিফ্টটো। গিফ্ট আচলতে বহুত দিছিলে, মানে পঞ্জাৱত থাকোঁতে ভালেখিনি বস্তু আনিছিলে, বহুত পিছত দেখুৱাম বাৰু। আৰু ক'বলৈ গ'লে মোৰ হাজবেণ্ডে মোক বহুত মৰম কৰে, আৰু সেইকাৰণে মই এটা গিফ্ট মানে বহুত পাহৰিব নোৱাৰা গিফ্ট স্পেচিয়েল, সেইটো মানে দেখুৱাব লাগিছে, চাই থাকক। এইটো ঘড়ী আনিছিলে, এইটো ঘড়ী কেনেকুৱা লাগিছে, মোকতো বহুত ভাল লাগে এইটো গিফ্ট। ইমান গিফ্ট দিছে, তাৰ ভিতৰত মই এই গিফ্টটো মানে বহুত ভাল লগা। আৰু অকণমান ডাঙৰ হয়, কাটি আনিব লাগিব, আৰু কাটো বুলি মানে কটা হোৱা নাই, তেনেকৈয়ে আছোঁ, মানে পিন্ধাও নাই। মানে পিন্ধিলে বেয়াই হয় কিজানি, বেয়া হ'ব তেনেকৈ ভাবি ইমান ধুনীয়াকৈ মৰমতে সাজি ৰাখিছোঁ। পিন্ধিম, কিয় নিপিন্ধিম, ইমান মৰমত দিছে, কিন্তু মানে পিন্ধিবলৈ ইমান কি লাগে, মানে বেয়া হয় নেকি, কিবা হয় নেকি, তেনেকুৱা লাগি যায় মনটো। সেইকাৰণে ধুনীয়াকৈ থৈ দিছোঁ, কেতিয়াবা মনত পৰিলে উলিয়াই চাওঁ, ভাল লাগে। তেওঁ দিয়া বস্তু ইমান মৰমত দিছিলে, সেইকাৰণে মানে ভালকৈ থৈ দিছোঁ। আৰু বহুত গিফ্ট আছে, মই পিছত বেলেগ এটা ভিডিঅ' দেখুৱাম বাৰু। আৰু আজি বাৰু আপোনালোকৰতো সকলোৰে ভালেই চাগে, আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিব লৈছোঁ বাৰু। পুনৰ লগ পাম আন এটি বেলেগ ভিডিঅ'ত, ঠিক আছে, সকলোকে বাই বাই।